হেল্ল' বন্ধুসকল, আজি মোৰ যাত্ৰা কাজিৰঙা ইউনিভাৰ্চিটিৰ পৰা আমি গৈ আছোঁ যোৰহাটস্থিত ম'বন্ধা এৰালতলী পথাৰ। এয়া ইউনিভাৰ্চিটিৰ পৰা ওলাই আমি ধুনীয়াকৈ গাড়ীত বহিলোঁ। গাড়ীত বহি আহি আছোঁ। লগত আহিছে 2-4জন সতীৰ্থ। ভাল লাগিছে একেলগতে আহিবলৈ পাই গোটেইকেইজন। ভাবিলোঁ এটা ধুনীয়াকৈ তেখেতে নমস্কাৰ দিছে, ধুনীয়াকৈ এটা ব্লগ বনাই ৰাখি থওঁ ভৱিষ্যত স্মৃতিৰ কাৰণে। গতিকে এটা আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, এটা ভিডিঅ' বনাই পিনে ভিডিঅ'ৰ মাধ্যমেৰে। তেখেতে আগত এজন বহি আছে, তেখেতক হাই দিছে। যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেখেতলোকে মোক ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। কমেণ্ট কৰিব কেনেকুৱা পাইছে মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে। গাইজ, এয়া ফাইনেলি আহি পালোঁ আমি অধিৱেশনস্থলী যোৰহাট ম'বন্ধা এৰালতলী পথাৰ স্থান। আমি গৈ আছোঁ। এইভাগ নামঘৰ, যিভাগ নামঘৰস্থলীৰ মেইন দুৱাৰৰ কাষতে আছে। বৰ সুন্দৰকৈ সজাই পৰাই তুলিছে। কি সুন্দৰ এটা মনোমোহা দৃশ্য, আপোনালোকে চাওক কি সুন্দৰ লাগিছে। এয়া দেখিছে এখন ধুনীয়া এখন বাৰী পাতিছে, এটা ধুনীয়া গাঁৱলীয়া পৰিৱেশ এটা দাঙি ধৰিব চেষ্টা কৰিছে তেখেতলোকে। কি সুন্দৰ এটা পৰিৱেশ, কল ৰুইছে, তামোল ৰুইছে, তাত বেৰা দিছে। ইমান সুন্দৰ এটা পৰিৱেশ, কি মনোমোহা দৃশ্য। এবাৰ চাওক ভালকৈ, কি সুন্দৰ লাগিছে। আমি গৈ আছোঁ আগলৈ, দেখাই যাম। এয়া ফাইনেলি পালোহি অতিথিশালা। ইয়াতে যিমানসকল দূৰ দূৰণিৰ পৰা অহা অতিথি তেখেতলোকে ইয়াতে ষ্টে কৰিব। বহুত সুন্দৰকৈ বনাইছে, বহুত মানুহ থাকিব পাৰিব। মোটামুটি 10,000মান থাকিব পৰা এটা ডাঙৰ এটা হল, বৰ ডাঙৰ এটা শিবিৰ বনাইছে তেখেতলোকে। বৰ সুন্দৰ এয়া বনাই আছে, কাম চলি আছে। অলপ ক'ব লাগিব বোলে ইয়াত আহিছোঁ। আমি আহি উপস্থিত হ'লোহি 94 সংখ্যক বাৰ্ষিক অধিৱেশন শংকৰী সংঘৰ। আমি উপস্থিত আছোঁ এতিয়া ম'বন্ধা এৰালতলী পথাৰ, আৰু ইয়াতে যোৰজা চলি আছে। 6, 7, 8, 9 তাৰিখে ইয়াতে শংকৰী সংঘৰ বাৰ্ষিক অধিৱেশন আছে। সকলোৱে মিছ নকৰিব, চাবলৈ আহিব। আহকচোন, আমি ইয়াত কি বনাই আছোঁ। আহি পালোহি আমি সেৱাবাহিনীত থকা কক্ষ। আহকচোন ভিতৰলৈ যাওঁ, চাওঁগৈ। সকলোৱে ইয়াতে এতিয়া প্ৰস্তুতি চলাই আছে। ৰিণিকি নামধনি আহি আছে। অগণন ভক্তৰ সমাগম পূৰা ইয়াত চলি আছে। আমি চাওঁ প্ৰতিটো মানে কাৰ্যালয় গৈ আমি চবৰে কাৰ্যালয় বুজ ল'ম। আহক আমি এবাৰ চাই লওঁ। যিহেতু এই আয়োজন চলি আছে, আমি গৈ আছোঁ। সমূহ অসমবাসী ৰাইজক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আহক এবাৰ এৰালতলী পথাৰলৈ। যিহেতু 94 সংখ্যক শংকৰ সংঘৰ বাৰ্ষিক অধিৱেশন ইয়াত আয়োজন চলি আছে, আৰু সমূহ ভক্তবান ৰাইজ ইতিমধ্যে এয়া কি সুন্দৰকৈ বনাই আছে তেখেতলোকে। এতিয়াও কাম সম্পূৰ্ণ হোৱা নাই, কাম চলি আছে, তীব্ৰবেগত কাম চলি আছে। আৰু দেখিছে কি সুন্দৰ পৰিৱেশ। কিছু জেগাত কাম সম্পূৰ্ণ হৈ উঠিছে, কিছু জেগাত কাম চলি আছে, এতিয়াও সম্পূৰ্ণ হোৱা নাই। চব কাম আধৰুৱা হৈ আছে, বনি আছে, সম্পূৰ্ণ হওঁ অৱস্থাত। এয়া চব কি সুন্দৰ এটা পৰিৱেশ তেখেতলোকে গঢ় দি উঠাব চেষ্টা কৰিছে। এয়া চব কি সুন্দৰ শিবিৰ বনাইছে তেখেতলোকে, কি সুন্দৰ বনাইছে। চব প্ৰতিটো আঞ্চলিকৰে এটা শিবিৰ তেখেতলোকৰ। গতিকে বৰ সুন্দৰ কিছু লোকে সজাই পৰাই তুলিছে। এয়া চব কি সুন্দৰকৈ তুলিছে তেখেতলোকে। এইটো মৰাণৰ, আৰু আমি যদি চাওঁ প্ৰতিটো আঞ্চলিকে ধুনীয়াকৈ বনাই সজাই পৰাই তুলিছে তেখেতলোকে। এয়া কিছু লোক আহিছে, ভক্ত ফটো উঠাইছে, চাব আহিছে কাৰ কেনেকুৱা হৈছে। সকলোৱে নিজৰটো ভাল কৰিব চেষ্টা কৰিছে।
বনাই আছে তেখেতলোকে সুন্দৰ এটা পৰিৱেশ ব'লকচোন চাওঁ ধুনীয়া বৰ ধুনীয়াকৈ বনাইছে তেখেতলোকে চাওক তামোল ৰুইছে তেখেতলোকে জেওৰা দি বেৰা দিছে ভকত বৈষ্ণৱ বহি তেখেতলোকে সেৱা কৰিছে ফটো তুলিছে কি সুন্দৰ এটা পৰিৱেশ বলক দেখিছেনে ষ্টেপ দি একদম কি সুন্দৰ এটা মিচিং ঘৰ টাইপৰ বনাইছে কি ধুনীয়া এটা গুহা বনাইছে কি সুন্দৰ বনাইছে চাওক গতিকে আপোনালোকে মিছ নকৰিব 6, 7, 8, 9 তাৰিখে আহিব অধিৱেশন চাবৰ বাবে বৰ সুন্দৰ ভক্তপ্ৰাণ ৰাইজ আহিব বহুত ভাল লাগিব গৈ আছোঁ আমি চাৰিওফালে চাই এতিয়া আমি আৰু ঘূৰি গোটেই সম্পূৰ্ণ ভিজুৱেলটো চাই এতিয়া আমি লাষ্টত এতিয়া গৈ আছোঁ আমি পামগৈ এতিয়া আমাৰ গৈ আছোঁ এতিয়া পামগৈ অলপমান আগত আছে ভোজনালয় চাম কেনেকৈ বনাইছে তেখেতলোকে বহুত সুন্দৰকৈ আয়োজন কৰিছে ভোজনালয় দেখিছেনে কি সুন্দৰ এটা ভোজনালয় একেলগতে 10,000 মানুহে খাব পৰা এটা কেপাচিটি থকা ভোজনালয় কিমান ডাঙৰ হ'ব পাৰে কল্পনা কৰকচোন ৰাইজসকল বহুত ডাঙৰকৈ বনাইছে তেখেতলোকে ইয়াত দেখিছেনে ইয়াত তেখেতলোকে ৱেষ্টেজবিলাক পেলাবৰ কাৰণে তেখেতলোকে ড্ৰেইন বনাই দিছে ইয়াৰ ভোজনালয় তেখেতলোকে ইয়াত বহি তেখেতলোকে ভোজ গ্ৰহণ কৰিব আহাৰ গ্ৰহণ কৰিব এয়া দেখিছে ভোজ মানে আহাৰ আৰু দিয়ক কিমান দূৰলৈকে ইমূৰৰ পৰা সিমূৰলৈ মনি নাপায় ইমান ডাঙৰ বনাইছে দেখিছেনে চাওক কিমান ডাঙৰ এটা ভোজনশালয় গতিকে আমি সকলোৱে চাব আহিছোঁ ইমান সুন্দৰ লাগিছে পৰিৱেশটো এয়া দেখিছে কিমান ডাঙৰ এটা 10,000 মানুহ একেলগতে খাব পৰা এটা কেপাচিটি থকা ডাঙৰ ভোজনশালয় এয়া গৈ আমি চাই আছোঁ বনাই আছে অৱস্থা কাম সম্পূৰ্ণ হোৱা নাই কাম চলি আছে এয়া আমাৰ আগত গৈ পাম আমি ৰান্ধনীশাল চাম 10,000 মানুহক খুৱাবৰ কাৰণে কেনেকুৱা যা যোগাৰ চলাইছে তেখেতলোকে কিমান ডাঙৰ কিমান চৌকা পাতিছে কিমান চৌকা খান্দিছে মানে কিমান চৌকা বনাইছে আৰু কিমান ডাঙৰকৈ বনাইছে তেখেতলোকে গতিকে আমি গৈ আছোঁ চাবৰ কাৰণে তেখেতলোকৰ কাম কাজবিলাক কিমান আগবাঢ়িছে লগতে আপোনালোকেও চাওক যিসকল আহিব পৰা নাই ভিডিঅ'তে চাওক তেখেতলোকে দেখিছে ভিজুৱেল কি সুন্দৰ ভিজুৱেল এয়া আহি পালোহি ফাইনেলি আমি এয়া চাওক সম্পূৰ্ণ কাৰ্যালয় চেষ্টা কৰিছে সম্পূৰ্ণ ভিজুৱেলটো গতিকে এখনে মুখ্য দ্বাৰ হ'ব কাৰ্যালয়লৈ যোৱা আৰু এতিয়াও কাম বৰ্তমান সম্পূৰ্ণ হোৱা নাই কাম চলি আছে বহু ভক্তপ্ৰাণ ৰাইজে কাম চলাই আছে এয়া হ'ল কাৰ্যালয় প্ৰচাৰ আৰু জনসংযোগ কাৰ্যালয় এইফালে যদি আমি চাব যাওঁ চিকিৎসক কেন্দ্ৰ চাব এটা নহয় 4-5টা লগ লাগি আছে একে ওচৰা-ওচৰিকৈ আপোনালোকৰ যিকোনো যদি স্বাস্থ্যৰ কিবা অৱনতি ঘটে আপোনালোকে আহি ইয়াতে ট্ৰিটমেণ্ট কৰিব পাৰিব সকলো সা সুবিধা তেখেতলোকে ৰাখিছে জয়গুৰু শংকৰ আহি পালোঁ উপসমিতি কাৰ্যালয় কিমানটা কাউণ্টাৰ বনাইছে তেখেতলোকে কি সুন্দৰভাৱে যোৰহাট প্ৰশাসন কাৰ্যালয় আৰক্ষী কাৰ্যালয় ইয়াৰ লাষ্টত আছে অগ্নি নিৰ্বাপক কাৰ্যালয় তো সকলো কাৰ্যালয় আপোনালোকে ইয়াতে পাব
আপোনালোকে গেটৰ পৰা সোমাই লেফ্ট ছাইডে ল'ব। লেফ্ট ছাইডে লৈ আপোনালোকে দেখিব যে এটা ডাঙৰ ধুনীয়া সুন্দৰকৈ বনাই থোৱা আছে এটা কাৰ্যালয়। তো সেই কাৰ্যালয় আপুনি মুখ্য দুৱাৰে প্ৰথম দেখাইছিলোঁ, সেই মুখ্য দুৱাৰেদি সোমালে মানে সকলোবিলাক ইয়াতে পাব আপোনালোকে। এইটো সম্পূৰ্ণ ভিজুৱেল টাইপত আপোনালোকক দেখাই দিছোঁ ক'ত কি আছে। এবাৰ চাই লওক কি সুন্দৰ এটা পৰিৱেশ। এই হ'ল মুখ্য দুৱাৰ। এই মুখ্য দুৱাৰে সোমাব লাগিব আপোনালোকে ভিতৰলৈ আহিবৰ কাৰণে, কাৰ্যালয় চাব, কাৰ্যালয় কাৰোবাক লগ কৰিবৰ কাৰণে আহিলে মানে। এইটো বেক ছাইডটো। এইফালে চালে মানে আপুনি আমাৰ পতাকা উত্তোলন কৰা আপোনাৰ প্লেচ। এইফালে হ'ল মেইন গেট, দেখি পাইছে ৰিণিকি চাগে আপোনালোকে। সেইপৰা সোমাই লেফ্ট ছাইডে আপুনি আহিলে পাব ইয়াত সুন্দৰকৈ এটা সুন্দৰ পৰিৱেশ। থেংক ইউ।